এয়া চব পনৌনোৱা আমাৰ বাৰীতে হৈ আছে। এয়া পনৌনোৱা শাক বহুত বেমাৰৰ কাৰণে ভাল। এতিয়া দেখিছে ইমানখিনি হৈ আছে। এয়া জলকীয়াও লাগি আছে পূৰা। এয়া জলকীয়া লাগি আছে দেখিছে। আৰু মই আজি এই পনৌনোৱা শাক বনাম। কেনেকৈনো বনাম আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাই যাব। তেতিয়াহ'লে মই এইখিনি এতিয়া বুটলি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এনেদৰে বহুত কোমল হয় বস্তুটো ছিঙিবলৈ। এয়া দেখিছে এনেদৰে ছিঙি লৈছোঁ। এয়া ছিঙি লওঁ তেতিয়াহ'লে। মই এইখিনি তেতিয়াহ'লে বাছি লওঁ, তাৰপাছতে আপোনালোকক দেখাই আছোঁ। বাছি একেবাৰে ধুনীয়াকৈ কুটি বাছি লৈ লওঁ, তাৰপিছত দেখাই আছোঁ। ইয়াৰ বহুতো ঔষধি মানে ঔষধৰ কাৰণে ভাল এই পনৌনোৱাটো। আপোনাৰ কিডনীৰ কাৰণে ভাল, জণ্ডিছৰ কাৰণে ভাল আৰু বহুত বেমাৰৰ কাৰণে ভাল। পনৌনোৱাটো আমাৰ ঘৰৰ বাৰীতে হয়, আমি ছিঙি আনি খাবহি লাগে মুঠতে। এইটো খালে ভাল, মানুহে খাব লাগে আৰু আপোনালোকেও খাবচোন যদি নাই খোৱা। এইটো মাছৰ লগতো খায় আৰু ভাজিও খাব পাৰি, মানে থুপথুপীয়াকৈ বনাই খাব পাৰি। মই আজি ভাজিম, আপোনালোকক দেখাই আছোঁ কেনেদৰে কি কৰোঁ, কিহৰ লগত মই ভাজিম দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। মই কবিতা অল ইন ওৱান চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তেতিয়াহ'লে ব'লক মই এয়া আজি বাছি কুচি লওঁ, তাৰ পাছত দেখাই আছোঁ। মই দেখিছে এটা আলু দি দিলোঁ আৰু এইখিনি পনৌনোৱাখিনি ধুনীয়াকৈ কাটি ল'লোঁ। তাৰ পাছতে এতিয়া মই ইয়াৰ লগত কি দি বহাওঁ আপোনালোকক দেখাই আছোঁ। এই শাকবিধ হাৰ্টৰ কাৰণেও ভাল আৰু পাচাবত কিবা ইনফেকশ্যন হ'লেও খালেও ভাল। বহুতৰ কাৰণে ভাল বেমাৰ, হাৰ্টৰ কাৰণে ভাল, কিডনীৰ কাৰণে ভাল, পাচাবৰ কিবা ইনফেকশ্যন হ'লেও ভাল। এই বহুত বেমাৰৰ কাৰণে ভাল। আপোনালোকে চাবচোন, গুগলত হ'লেও বা ইউটিউবত হ'লেও চাবচোন, বহুত বেমাৰৰ কাৰণে ভাল। আৰু এয়া এতিয়া মই বনাম, আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। মিঠাতেল দি দিছোঁ, কেৰাহীখন গৰম হ'লত মই অকণ মিঠাতেল দিছোঁ। তাৰপৰা তেলটো অকণমান এতিয়া গৰম হ'বলৈ দিম। ইয়াত তেলটো গৰম হ'লত মই অকণমান মিঠি গুটি অকণমান দি দিছোঁ। মিঠি গুটিটো মই ফুটিব দিছোঁ। ইয়াত মিঠি গুটিকেইটা পকি উঠিলে মই এতিয়া আপোনাৰ ইয়াত মই দি দিম যিখিনি মই পনৌনোৱা কাটি থৈছিলোঁ, পনৌনোৱা শাকখিনি মই দি দিছোঁ। মই দি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এয়া মই ধুনীয়াকৈ দেখিছে বহাই ল'লোঁ। তাৰপাছতে ইয়াত এতিয়া নিমখ দিম সোৱাদ অনুসৰি। শাকত যিহেতু ধৰিবই নোৱাৰি নিমখ, সেইকাৰণে তাককৈ দি দিছোঁ, অকণমান দি দিছোঁ।
সোৱাদ অনুসৰি দি ল'ব আপোনালোকে। তাৰপাছত তেনেকৈ ধুনীয়াকৈ লৰাই ল'ব। ধুনীয়াকৈ লৰাই ল'ব। মই লৰাই লওঁ, তাৰপিছত দেখাইছোঁ আপোনালোকক। এবিধ সঁচাকৈ খাবলৈ বহুতেই ভাল হয় আৰু আপোনাৰ মানে বেমাৰৰ কাৰণেও ভাল। যিহেতু আমাৰ বাৰী চুকতে হোৱা শাক এবিধ আমি নুবুটলি আনি পেলাই খোৱাটো কি এলাহ নহয় জানো। আমি এনেকৈ বুটলি আনি সদায় নহয়, সপ্তাহত এদিন বা দুদিন তেনেকৈ খাব পাৰোঁ। আৰু এয়া মই এতিয়া ঢাক মাৰি থৈ দিম, সিজিবলৈ দিম। তাৰপাছত নকয় আছোঁ আপোনালোকক। এয়া মই দেখিছে বনোৱাখিনি একদম ধুনীয়াকৈ গলি গৈছে আৰু ইমান ধুনীয়া হৈছে। চাওক কি হ'ব হৈছে। আৰু মই পানীটো তুলিবলৈ দিম। যদি আপোনালোকে থুপথুপীকৈ খাওঁ বুলি ভাবে এনেকৈ থুপথুপীয়াকৈ ৰাখিব পাৰে। মই অকণমান মই শুকুৱাবলৈ দিম এতিয়া পানীখিনি। তাৰপাছতে আকৌ দেখাই আছোঁ। এয়া দেখিছে ইমান ধুনীয়াকৈ সিজিছে, আলুটো সিজি গ'ল। এয়া আজি আমাৰ বনোৱা ভাজি হৈ গ'ল। দেখিছে আপোনালোকে অকণমান পানীত আছে, থাকক বাৰু এনেকৈও খাই ভাল লাগে। আৰু যদি মোৰ এই ৰেচিপিটো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই। এয়া মোৰ আজি খাব পৰা হৈ গ'ল। এতিয়া মই ভাতৰ লগত পৰিৱেশন কৰিম। তেতিয়াহ'লে আজিলৈ বাই বাই।